দীপিকা কালি কান্দি আছিলে ৰাতি কেলে কৈ দিয়া আকৌ দাঁত বিষাইছিলে দাঁত কেলে বিষাইছে বাৰু শিল গুটি 1 2 3 4 5 মানে অৱস্থা নহয় বা আমাৰ নিজৰ অঞ্চলটো বুলিয়ে নহয় বা গোগামুখ বুলিয়ে নহয় সকলো ৰাইজে ভালকৈ থাকক যিহেতু আমাৰ অসমত পানী অধিক মানে বেছিভাগে পানী হয় হৰ হৰ মহাদেৱ অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলো ৰাইজ ভালে আছে তো যাত্ৰাটো আজি আমাৰ 42 নম্বৰৰ দিন আৰু বৰ্তমান আমি আছোঁ এতিয়া লোহাগাৰা হাট নে কি বুলি কয় তো ইয়াত আছোঁ কালি আমি এখন হোটেলত আছোঁ তাৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু ওলাই মেলি এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু এইফালে চাওঁ এই টাউন মানে এখন তো এতিয়া আমি ৰাতিপুৱা মানে ভাত খোৱা নাই তো এতিয়া আমি ভাতটো খাবলৈ গৈ আছোঁ হোটেল এখন পালে ধুনীয়াকৈ ভাতটো খাই ল'মগৈ আৰু আগৰ পৰা যিসকলে চাই আছে সকলোৱে গম পায় আমি ক'ত গৈ আছোঁ বা নতুনকৈ যিসকলে আছে তেখেতলোকেতো গম নাপায় আমি সকলোকে কৈছোঁ যে খোজকাঢ়ি গৈ আছোঁ বৃন্দাবন কেদাৰনাথ বদ্ৰীনাথ নেপাল এইফালে দীপিকা আছে চোৱা দীপিকা আৰু মই গৈ আছোঁ এইফালে পংকজ আছে পংকজ যাব আপোনাৰ বৃন্দাবন আৰু কেদাৰনাথ তো এতিয়া ব'লক আজিৰ দিনটোত কি কি হয় আপোনালোকক দেখাই থাকিম আৰু যি দেখিবলৈ পাওঁ সকলোখিনি দেখাম তো ব'লক এতিয়া আহি আমি পালোহি এখন হোটেল এফালে চাওক এখন হোটেল হয় তো হোটেলতে আমি ধুনীয়াকৈ সোমাই এতিয়া ইয়াত ভাতটো খাম বা কিবা এটা খাম আৰু ভাত নাপালে কি হয় চাই লওঁ তো ব'লক কিবা এটা খাই লওঁ তাৰপিছত আমি ইয়াৰ পৰা গৈ আছোঁ ধুনীয়াকৈ ৰাইজসকল খোজকাঢ়ি গৈ আছোঁ এফালে হাতত ঠাণ্ডা পানী দেখিছেনে ঠাণ্ডা পানী খাই গৈ আছোঁ আৰু ৰ'দ চাওক ইমান ডাঙৰকৈ ৰ'দ ওলাইছে কি ক'ম আপোনালোকক এইফালে ৰ'দটো চাওক কিমান ডাঙৰকৈ ওলাইছে মানে বিহাৰৰ ৰ'দ বহুত বেছি মানে সেইকাৰণে যাব নোৱাৰি বেছি এতিয়া যি দেখিছোঁ অলপ টাইম বহিব লাগিব অলপ টাইম বহি মেলি আমি ক'ৰবাত বহিমগৈ তাৰপিছত আমি ইয়াৰ পৰা যাম এইফালে পংকজ ৰ'দ কেনেকুৱা উপায় নাই ৰাইজসকল কি কৰিব আৰু ৰাইজসকল এতিয়া বহি আছোঁ এই চাহ বুলি কোৱা বস্তুডোখৰত মানে দোকানখনৰ ছাইডত বহি আছোঁ এইপিনে তললৈ দেখাই দিয়া ৰাইজক এইখিনি আম দেখিছেনে আম দুটামান পালোঁ মানে বাটতে কালি যে ভিডিঅ'টো চাইছে যদি পাইছে চাগে অকণ মানে ভণ্টি এজনী 3টা আম দিছিলে সেইকেইটা আনি পিনে এতিয়া কাটি খাই আছোঁ আমি অসমত যিকেইটা আম খাই আছিলোঁ যে সেইকেইটা আম হ'ব লাগিছিলে ইয়াত কচু নহ'ব যিটো গৰম কৃষ্ণহে বুলিলোঁ আৰু যাব নোৱাৰি মানে এনেকুৱা অৱস্থা ৰ'দ চাব পাৰে একদম আমাকা ৰ'দ আমি এইফালে দোকানখনৰ ৱাল কাষত বহি আছোঁ উপায় নাই দেই উপায় নাই কি কৰিব আৰু এতিয়া বহি আছোঁ ৰ'দটো যেতিয়া কমিব তেতিয়া যাম দেই অ' পংকজ ভাই আহি যোৱা গৈ আছোঁ লাহে লাহে খোজকাঢ়ি আৰু এতিয়া মানে অলপ ৰ'দটো কমিলে আৰু ধুনীয়াকৈ গৈ আছোঁ আৰু এইফালে চাওক খেতি পথাৰৰ কামত একদম ৰাইজসকলে ধুনীয়াকৈ হাল চাল বাই মেলি লাগি আছে এইফালে আছে আমাৰ দীপিকা এইফালে আছে আমাৰ পংকজ পথাৰত কি নাই পানী আমাৰ অসমত পৰা বানপানী হৈ আছে আৰু এইফালে চাওক পানীয়ে নাই বহুত কম পানী একেবাৰে নাই মানে কি হয় গম পায় নাই বিহাৰত একদম বহুতেই মানে গৰম আৰু তাপমান বেছি আৰু মানে ইয়াত বৰষুণ বহুত কমি একেবাৰে কম মানে বৰষুণ ইয়াত নাহে বুলিয়ে ক'ব পাৰি আৰু সেইকাৰণে পথাৰবিলাকতো পানীয়ে নাথাকে আমাৰ সেইপিনে কিন্তু সঁচা কথা ক'বলৈ বহুত পানী হৈছে আৰু আমাৰ ঘিলামৰা অঞ্চলটোত বহুত পানী হৈছে মই দেখি আছোঁ তো আশা ৰাখিছোঁ সকলো ভালে থাকক বুলি আৰু অলপ চাই চিতি যাব আমাৰ গোগামুখৰ পৰা আমাৰ ঘিলামৰাৰ যোনটো ৰোড মানে সেই ৰোডটো আমি দেখিছিলোঁ নিউজত পাইছিলোঁ মই ৰাস্তাৰ ওপৰেদি এনেকৈ পানী বৈ আছে মোৰ দেখি বেয়া লাগিছে আমাৰ ৰাইজসকল হয়তো অকণমান কষ্টত আছে আশা ৰাখিছোঁ সকলো ভালে থাকক মোৰ ঘৰৰ ওচৰত মানে আপোনালোকে তাৰ পৰাও মোৰ ভিডিঅ' চাই হয়তো আৰু অকল আমাৰ গাঁৱৰ বুলিয়ে নহয় বা আমাৰ নিজৰ অঞ্চলটো বুলিয়ে নহয় বা গোগামুখ বুলিয়ে নহয় সকলো ৰাইজে ভালকৈ থাকক যিহেতু আমাৰ অসমত পানী অধিক মানে বেছিভাগে পানী হয় আৰু ধেমাজি চাইডতো ক'বই নালাগে ন ধেমাজিতো আৰু পানী হয় মানে সকলোৱে ভালকৈ থাকিব এতিয়া গৈ আছোঁ আৰু এইফালে ভিউটো আপোনালোকক একবাৰ দেখাই দিছোঁ চাওক মই আপোনালোকক কোলা কৰি দেখাম দেই ভিউটো এইফালে ভিউটো মানে ভাল লাগিছে চাওক জনাবা কেনেকুৱা লাগিছে আপোনালোকে দেখি আৰু আমি ভালদৰে গৈ আছোঁ সকলোৱে টেনশ্যন নল'ব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আমাৰ অসমবাসী ৰাইজ সদায় ভালে থাকে আৰু এইফালে গৈ আছোঁ এইফালে চাওক গোমধান গছবিলাক এনেকৈ দেখিছেনে সেয়ে গৈছে আৰু দুদিনমানৰ পাছত এইবিলাক কাটিব আৰু মই যে কৈছিলোঁ যে জুই থবলৈ যে গোবৰ মিক্স হেৰি কৰে বা বনাই বুলি যে তেনেকৈ বনাই এতিয়ালৈকে দেখা নাই বাৰু যদি দেখোঁ আপোনালোকক দেখাম বোলো আৰু আমি এতিয়া ক'ৰ পামগৈ দৰভংগা এৰিয়াত আছোঁ আৰু আৰৰিয়া পামগৈ নাই আৰৰিয়া তো চাওঁ আজি আৰৰিয়া পাওঁগৈ নে নাপাওঁগৈ ইয়াৰ পৰা বেছি দূৰ নাই বাৰু কিন্তু বেছি দূৰ নাই মানে নহয় টাইম হ'লতো অকণমান টাইম আৰু খোজকাঢ়ি থকা আছে ভাগৰো লাগিছে সেইটো কাৰণে কি হয় চাওঁ আৰু সঁচা কথা ক'ব গ'লে মানে যেতিয়া নেকি 12টা বাজি যায় তেতিয়া আৰু খোজকাঢ়িব নোৱাৰি কিয়নো মানে এইটো ৰ'দটো বেছি টানকৈ ধৰে সেইখিনি টাইমত আৰু সিজাই পেলাই এনাৰ্জি মানে নাইকিয়া হৈ যায় যিমান পানী খাওঁ যদিও মানে
পানী পৰা লাগিয়ে থাকে একদম কি ক'ম আৰু হা অঁ উশাহ ছুটি হৈ গৈ থাকে এতিয়া এনেকুৱা লাগে যেন আমি যেন পাহাৰতহে খোজকাঢ়ি আহিছোঁ তেনেকুৱা যেন লাগি যায়গৈ যি নহওক বাৰু এতিয়া গৈ আছোঁ ব'লক এনেদৰে আমি গৈ আছিলোঁ আৰু গৈ থাকোঁতে ঘপককৈ দাদা কেইজনমান লগ পালোঁ আৰু এইফালে সৰু সৰু ভাইটি কেইজনমান লগ পালোঁ তো তেখেতলোকে আমাৰ বহুতখিনি সহায় সহযোগ কৰিলে তো ভাল লাগিলে আৰু অঁ আপোনাৰ নাম क्या है সন্দীপ आपका মহেন্দ্ৰ তো তেখেতলোকে কি কৈছে গম পাইছে আমাৰ মানে লখিমপুৰৰ পৰা চাইকেল লৈ তিনিজনলা চাইকেল লৈ অলপ দিনৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ নেকি ইনষ্টাত হেৰি আমাৰ লগত এটা ইনষ্টাত ভিডিঅ' বনাইছিলে সেইটো গ'ল বাৰু ভালেমানখিনি ভিউজ গৈছিলে তো মানে সিহঁতক আমি ৰাস্তাত লগ পাইছিলোঁ আৰু সিহঁতি চাইকেল লৈ অলৰেডি হেৰি এতিয়া কেদাৰনাথ পালেগৈ বাৰু আৰু তেখেতলোকে মানে সিহঁতক বহুতখিনি সহায় সহযোগ কৰিছিলে আৰু মানে তেখেতলোকে আমাৰ লগ পাই ৰখালে আৰু আমাৰ কথা সুধিলে ক'ত ঘৰ কি কথা তেনেকৈ সুধিলে আৰু কথা বতৰা পাতোঁতে মানে গম পালে যে অঁ তোমালোকৰ তাৰে ল'ৰা কেইজনমান আমি লগ পাইছিলোঁ তেনেকৈ কৈছে তো তেখেতলোকে সহায় কৰিছিলে ধন্যবাদ आपका आसाम का भी जाएंगे तो हम भी आपको मदद करेंगे जरूर थैंक यू मिलके बहुत अच्छा लगा थैंक यू ठीक है चलता हूँ ঠিক আছে এতিয়া গৈ থাকোঁ বোলো আৰু দেখিছা নহয় বাহিৰৰ মানুহৰ মানে চবেই সহায় সহযোগ নকৰে কিন্তু মাজে মাজে দুই এজন ব্যক্তিয়ে ক'ৰবাত হ'লেও হেল্প কৰে সেইটোৱে আৰু আজিকালি কোনেনো হেল্প কৰিব পটককৈ নাই কিন্তু এতিয়াও যে কৰে সেইটো ডাঙৰ কথা আমাৰ সঁচা কথা ক'ব গ'লে অসমৰ গোটেই ফিটা নহয় অসমখনৰ মানুহবিলাক যেনেকুৱা মানে অসমৰ মানুহৰ মাজত যিমানটো মানৱতা আছে তেনেকুৱা মানে বেলেগৰ কেতিয়াও মানে পোৱা নাযায় বহুত কমেই আছে আৰু এতিয়া গৈ আছোঁ ব'লক খোজকাঢ়ি গৈ আছোঁ কিন্তু এইখিনিলে মানে ঘপককৈ কথা এষাৰ মানে পৰিলে आसाम से हाँ कब निकले आज हो गया हम लोगों का 42 डे 42 दिन चल रहा है हाँ और कितने दिन लगेंगे वहाँ जाने में लग जाएगा 1 साल 1.5 साल हम लोगों का बहुत घूमना है कितना किलोमीटर हो गया आपका एक दिन में अभी तक 1000 से ज़्यादा हो गया एक दिन में कितना किलोमीटर चलते हैं 30-40 चलो कहाँ मतलब टेंट लगाना है अभी आज तो पता नहीं आगे मंदिर मिलेगा तो देखेंगे यहाँ पे मंदिर उसी के बाद में मिलेगा बहादुरगंज में ना यहाँ से समथिंग 10 किलोमीटर बहादुरगंज अरे यार नहीं आगे बोला था 6 किलोमीटर हाँ हाँ, 6-7 किलोमीटर 5 ऐसा बोला था। 5 से 6 किलोमीटर ঠিক আছে চলো ভাইয়া তো মানে এটা কথা হ'ল কি গম পায় না কালি আহি কথা এটা মই ক'ম মানে এইফালে আমাৰ দীপিকা যে দেখিছে চাওঁ দীপিকা ফালে এইফালে আমাৰ যে দীপিকাকেইটা দেখিছে দীপিকা কালি কান্দি আছিলে এতিয়া দেখিলে কৈ দিয়া আকৌ দাঁত বিষাইছিলে দাঁত কেলৈ বিষাইছে বাৰু তুমি কোৱা চকলেট খাব নালাগে বেছিকৈ এই মানুহে দিয়া এই যে দিয়াবিলাক দাঁতকেইটা দেখাই দে দাঁতকেইটা দেখাই দে আকৌ দাঁতকেইটা তাৰ দাঁত মই কৈছোঁ নহয় এইফালে যে গোটেই পোকে খাই গৈছে দাঁত মানে কালি ৰাতি কান্দি ছোৱালী অৱস্থা বেয়া এইফালে একদম এইফালে ভাত নাখালে আৰু মোক গালখন এফালে মানে ফুলি গৈছিলেগৈ যি নহওক বাৰু আমি গৈ আছোঁ আৰু এতিয়া কথা নকওঁ মানে দেই আমাৰ আজি 42 দিন হ'ল হয়নে বাৰু 42 দিনৰ আপোনালোকৰ অৱস্থা দেখোন আমি যে পিন্ধি আছোঁ যে স্পংকিযোৰ দেখিছেনে এইফালে স্পংকিযোৰ দেখা যে বেয়া নাপাব বাৰু কিন্তু স্পংকিযোৰ অৱস্থাটো মই আপোনালোকক ভালকৈ দেখাইছোঁ দেই ৰ'ব ফুটা ওলাও দেখাই দিওঁ এই যাওক কেনেকুৱা হৈছে এইবুলি অৱস্থা নাই তাইযোৰ যে মোৰ যে চালে যে হেৰি হৈ যাব আপোনালোকে এইফালে চাওঁচোন এইফালে শিল গুটি 1 2 3 4 5টা মানে অৱস্থা নাই মানে আমাৰ চেণ্ডেলত নতুন হাৱে চেণ্ডেল আছিল গোটেই এতিয়া তলা ফুটি যাব ফুটো অৱস্থা নাই অৱস্থা ভাবি চাওক কিমান কষ্ট কৰিছোঁ মানে খোজ কাঢ়োঁতে উস্পনৰ একদম হালত বেয়া গৈছে আমি ভালকে খোজ কাঢ়ো বুলি আমাৰ স্পঞ্জৰ দিন গৈছে নে যেনেকৈ চিচা খোজ কাঢ়িলে নে ইমান দিন হে আজি 42 দিন যোৱা চপ্পল নাছিলে এইকেইজন মোৰ যে তলত মানে শিলিগুটি মানে যদি শিলিগুটি ৰাস্তা যদি থাকে নহয় মই যদি খোজ কাঢ়োঁ নহয় অঁ 41 দিন হ'ল হয় ঘৰৰ পৰা আহোঁতে বেলেগ এযোৰ আনিছিলোঁ কিন্তু উগামুখত আহি পিনে চেঞ্জ কৰি দিলোঁ মই কিয়নো ইযোৰে মোক ভৰিটো কাটিছিলে সেইটো কাৰণে এইযোৰ ডাইৰেক্ট থৈ পিনে নতুন এযোৰ কিনিছিলোঁ এইযোৰ কিনিছিলোঁ 4 বছৰ চেণ্ডেলযোৰ কি 4 বছৰ বাপৰে ঠিকে আছে দে মানে স্পৰ্ট চেঞ্জ কৰি পিন্ধি থাকে হয় নাই এগালমান চেণ্ডেল আছে চেঞ্জ কৰি পিন্ধি থাকে সেইবিলাক যি নহয় বাৰু গৈ আছোঁ আৰু শিলগুটি ৰাস্তা খোজকাঢ়িলে কি হয় গম পানা বেলেগ শিলগুটি পৰে নহয় এইটো মানে খোজে একদম এতিয়া ইয়াত আহিব পাৰে মই এযোৰ চেণ্ডেল পিন্ধিছোঁ মানে একেযোৰকে উৰাই ঘূৰাই পিন্ধিছোঁ নহ'লে মই একেযোৰ চেণ্ডেল উৰাই ঘূৰাই নিপিন্ধোৱে মই এতিয়া পিন্ধি এযোৰ পিন্ধিলোঁ ন বেলেগ এযোৰ এনেকৈ পিন্ধিছিলোঁ কিন্তু এতিয়া ইমান পইচা নাই নহয় আৰু স্পনো নাই এযোৰকে পিন্ধিব লাগিব আনিব নোৱাৰি দাঙিব নোৱাৰি
এতিয়া গৈ আছোঁ আৰু থকা অৱস্থা কি হয় চাওঁ আকৌ। আজিৰ ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই, কিয়নো আজি আমি খোজকাঢ়িব ইমানটো নোৱাৰিলোঁ আৰু ৰ'দটো বহুতেই বেছি ইয়াত, সেইটো কাৰণে অৱস্থা বহুত বেয়া হৈ গৈছে। যিমান যি ধৰণৰ ৰ'দ বৰষুণ অহাৰ দিনাখিনি বা ৰ'দ পাইছোঁ বৰষুণ পাইছোঁ, হ'লেও কিন্তু আমি ৰখি দিয়া নাই, গৈ আছোঁ। বতাহ ধুমুহা মানে যিমানখিনি হ'লেও মানে কষ্ট কৰি গৈ আছোঁ ভগৱানৰ নাম লৈ, আৰু গৈয়ে থাকিম এনেদৰে, যিমানে যি নহওক কিয় আমি গৈ থাকিম। ব'লক। অঁ, চেঁচা পাহাৰত চবচে বেছি আমাৰ অসমতে মানে চবচে বেছি গৰম হেৰি আছিলে মানে বতাহ ধুমুহা আৰু বৰষুণ আছিলে। ব'লক গৈ থাকোঁ। এতিয়া আহিলোঁ এখন দোকানত পানী কিনো বুলি, মানে পানী বেয়া লাগিছে, অৱস্থা চাওক। ঘাম ঘাম চাহ দিয়া, চাহ খাই লওঁ। আৰু এইফালে দীপিকা পানী বেয়া লাগিছে মানে পানী বৰাবালা নেই বৰাবালা লৈ লওঁ নেই চলো ৰেহনে ডাঙৰ দোকান লৈ লওঁ কাম নাই একো মাৰিলে ৰেহে। এতিয়া তললৈ যাওঁ চাহ খালোঁগৈ ব'লা। গুড মৰ্ণিং সকলোকে। তো কালি আমি এই পেট্ৰল পাম্পটোত থাকিলোঁ, মানে কালি আমাৰ বহুতখিনি ৰাতি হৈ গ'ল, তো সেইটো কাৰণে মানে ভিডিঅ'টো মই শেষ কৰিব নোৱাৰিলোঁগৈ, মানে লাষ্টত বনাব নোৱাৰিলোঁ। কালি ৰাতিলৈও খোজকাঢ়িলোঁ, মোৰ চকুত অকণমান এতিয়াও পুৰি আছে সঁচা হ'বলৈ। আৰু মেইন প্ৰব্লেমটো এতিয়া কি গম পাই নাই, এইটো আকৌ জ্বৰ হৈছে। কি হৈছে? নাকে ফেচফেচাই আছে আৰু জ্বৰ আছে। এতিয়া মেইন কথাটো হ'ল মানে মেডিকেল এইখনত নাই, আগলৈ যাব লাগিব। আমি আজি ফৰবিজিগঞ্জ ন, আজি আমি ফৰবিজিগঞ্জ পামগৈ, মানে এতিয়া আমি আৰেৰিয়াৰ ওচৰতে আছোঁ, বেছিকৈ দূৰত নাই। তো আৰেৰিয়া পাৰ হৈ আমি আজি ফৰবিজিগঞ্জ পামগৈ। ইয়াৰ পৰা ফৰবিজিগঞ্জ কিমান দূৰ চোৱা নাই বাৰু, কিন্তু নেটত কালিনে পঠিয়াই চালোঁ ন, আৰেৰিয়াৰ পৰা বেছিকণ দূৰ নহয়। তো চাওঁ আৰু কি হয়, আজি কি হয় আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখিব। তো আজি ভিডিঅ'টো কালি ভিডিঅ'টো মানে আমি যেনেকৈ নহয় আজি ফৰবিজিগঞ্জ পাবই লাগিলে ৰাতি হ'লেও হ'ব, হয় নাই? অঁ, ৰাতি হ'লেও হ'ব, কিন্তু ফৰবিজিগঞ্জ পাবগৈ লাগিব। কালি আমি বহুত ৰাতি খোজ কাঢ়িব লাগিব, কমেও 9টা-10টা বাজিলে চাগে ন? ৰাতি এইটো মানে পেট্ৰল পাম্পটো যে গোটেই ৰাতিটো খোলা থাকে, সেইটো কাৰণে ইমান অসুবিধা নহ'ল। কালি 9টা-10টা বাজি গ'ল আমি আহি পাওঁতে, কি ক'ম মানে একো নাই আৰু যি নহওক বাৰু। মানে এনেই য'ত মাজতে সোমাই থাকিব দিব, যি নহয় এই ব্লগটো ইমান এটা সমাপ্ত। আজিৰ দিনটো কি হয় আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব। তো আশা ৰাখিলোঁ সকলোৰে মৰম আশীৰ্বাদ সদায় থাকিব বুলি, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত।